হেল্ল' গাইজ পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ টেকলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এনে এটা এণ্ড্ৰইড এপ্লিকেশ্যন যিটো এপ্লিকেশ্যনৰ দ্বাৰা আপোনালোকে মোবাইলৰ স্ক্ৰীন অফ কৰিও চিক্ৰেটলি ভিডিঅ' ৰেকৰ্ড কৰিব পাৰিব। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এই এপ্লিকেশ্যনটোৰ নাম হৈছে চিক্ৰেট ভিডিঅ' ৰেকৰ্ডাৰ। তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকৰ পৰা এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব। এই এপ্লিকেশ্যনটোৰ সহায়ত আপোনাৰ সন্মুখত থকা কোনো ব্যক্তি বা বস্তুৰ ভিডিঅ' তেওঁ নজনাকৈ ৰেকৰ্ড কৰিব পাৰিব। এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ পিছত চিম্পলি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ শ্ব' কৰিব। প্ৰথমতে এই অপশ্যনটোত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত এই অপশ্যনটোত আপুনি কিমান সময়ত ৰেকৰ্ডিং ষ্টাৰ্ট কৰিব, ৰেকৰ্ডিং ষ্টাৰ্ট কৰাৰ ডেট, কিমান সময়ৰ বাবে আপুনি ৰেকৰ্ডিং কৰিব বিচাৰে তাকো আপুনি মেনুৱেলি ছেট কৰিব পাৰিব। লগতে আপুনি আপোনাৰ মোবাইলৰ দুইফালৰ কেমেৰাৰ দ্বাৰা এই ভিডিঅ' ৰেকৰ্ড কৰাৰ অপশ্যনটো ইয়াতে মেনুৱেলি ছেট কৰি ল'ব পাৰিব। এইখিনি ছেট কৰাৰ পিছত আপুনি ছেট কৰা সময়তে মোবাইল স্ক্ৰীন অফ হৈ থকা অৱস্থাতে ভিডিঅ' ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যাব। তাৰ পাছত আপুনি ৰেকৰ্ডিং কৰা ভিডিঅ'খিনি আপুনি চিম্পলি এই ফল্ডাৰ অপশ্যনটোত ক্লিক কৰিব লাগিব আৰু যিমানখিনি ভিডিঅ' ৰেকৰ্ডিং হৈ আছে তাত শ্ব' কৰিব। চ' এনেদৰে আপুনি আপোনাৰ মোবাইলত স্ক্ৰীন অফ কৰিও চিক্ৰেটলি ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো মানে যদি সেই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব একদম নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই উপস্থিত হ'ম। আজিলৈ আহিছোঁ, বাই বাই।